সুখী জীৱন কোনে নিবিচাৰে? মানুহে সংগ্ৰাম কৰে যাতে তেওঁ সুখী পৰিয়াল গঢ়ি তুলিব পাৰে। কিন্তু আমি যি ভাবোঁ সেয়াই হ'ব সেইটো কেতিয়াও ক'ব নোৱাৰি। আচাৰ্য চাণক্যৰ এনে নীতিৰ বিষয়ে জনাটো অতি প্ৰয়োজন। যদি কোনো ব্যক্তি এইবোৰ কথাত সজাগ হৈ পৰে তেন্তে তেওঁ সুখী জীৱন লাভ কৰিব পাৰে। কাৰণ এই চাৰিটা প্ৰাণীৰ সৈতে থকাটো মৃত্যুৰ সমান। প্ৰথম হৈছে দুষ্ট পত্নী। আচাৰ্য চাণক্যই কৈছে যে জীৱনটো যিমানেই ভাল নহওক কিয়, যদি ঘৰত দুষ্ট পত্নী থাকে তেন্তে সেই ঘৰখন কেতিয়াও সুখী হ'ব নোৱাৰে। আৰু এনে পত্নীৰ সৈতে জীয়াই থকাটো মৃত্যুতকৈ কম নহয়, কিয়নো সফলতাত পত্নীৰ হাত থাকে। যদি পত্নী দুষ্ট হয় তেন্তে পুৰুষৰ জীৱন ধ্বংস হয়। ২ নম্বৰতে তেওঁ কৈছে চতুৰ বন্ধু। চাণক্যই কৈছে যে বন্ধু কম হওক, কিন্তু এনেকুৱা বন্ধু হওক যিয়ে প্ৰয়োজন সময়ত আপোনাক সহায় কৰে। যদি জীৱনত এনেকুৱা চতুৰ বন্ধু থাকে যিয়ে আপোনাক মিছা কথা কয় আৰু ঠগে, তেন্তে তেনে বন্ধুৰ কথা মানে স্বয়ং মৃত্যুৰ লগত থকা। এনে বন্ধুৰ ক্ষতিকাৰক, গতিকে তেওঁৰ পৰা দূৰত্ব বজাই ৰখাই ভাল। ৩ নম্বৰত কৈছে কুটিল সেৱক। চাণক্যৰ মতে সেৱক আনুগত্যশীল হ'ব লাগে। দুষ্ট বা প্ৰতাৰক এনে সেৱকসকলে আপোনাক যিকোনো সময়তে ফান্দত পেলাব পাৰে আৰু আপোনাৰ সুবিধালৈ আপোনাক বিপদত পেলাব। আচাৰ্য চাণক্যৰ মতে এনে সেৱকক থকাটো মৃত্যুৰ মাতি অনাৰ দৰে হয়। আৰু ৪ নম্বৰত কৈছে সাপ থকা ঘৰত বাস কৰা। যদি আপুনি সাপ থকা ঘৰত বাস কৰিছে তেন্তে বুজি লওক যে আপুনি মৃত্যুৰ সৈতে জীয়াই আছে। সাপৰ কোনো ভৰসা নাই, ই আপোনাৰ যিকোনো মুহূৰ্ততে কামুৰি মৃত্যুৰ মুখলৈ নিব পাৰে। এই চাৰিটা হ'ল চাণক্য নীতিৰ গুৰুত্বপূৰ্ণ 4টা নীতি।